নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আগবঢ়াইছোঁ আজি জলফাই আচাৰ। জলফাই আচাৰ বনাবৰ কাৰণে প্ৰথমতে এখন টেৱাত মই কেইটামান চফ গুটি, কেইটামান পাঁচফোৰণ, কেইটামান জিৰা, ধনিয়া গুটি গৰম কৰি এইখিনি মই ভাল ধৰণে খুন্দি ল'ম। এইখিনি মই ভাল ধৰণে মচমচীয়াকৈ ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে। এতিয়া মই কাঢ়ি লৈ এইখিনি গুড়ি কৰিম। এখন কেৰাহীত মই 1 কাপ মিঠাতেল দিলোঁ, কেইটামান গোটা জিৰা দিলোঁ, কেইফুটামান মই নহৰু দিলোঁ, কাটি লোৱা আদা দিলোঁ আৰু 2টা সৰুকৈ কাটি লোৱা পিঁয়াজ দিলোঁ। ভাল ধৰণে লৰাই ল'ম। ইয়াতে মই এতিয়া অকণমান হালধি গুড়ি দিলোঁ, জোখ অনুসৰি নিমখ দিলোঁ, পানী দিলোঁ। এইখিনি মই ভাল ধৰণে অকণমান ৰঙা পৰালৈকে ভাজি থাকিম। ইয়াতে কেইটামান ক'লা সৰিয়হ দি দিছোঁ। সৰিয়হকেইটা অকণমান আগত দিব লাগিছিলে, মই পাহৰিলোঁ কাৰণে পাছত দিছোঁ। এইখিনি ভজা হৈ গৈছে। ইয়াতে এতিয়া মই জলফাইখিনি দি দিম। জলফাইখিনি মই সিজাই ৰ'দত দি অলপ শুকুৱাই লৈছোঁ। অকণমান তাত মই হালধি সানি দিছোঁ। বৰ বেছিকৈ শুকোৱা নাই, বেছিকৈ শুকুৱালে লেতেৰা হ'ব। আপোনালোকেও বেছিকৈ শুকুৱাই নল'ব। মই এইখিনি ভাল ধৰণে লৰাই ল'ম। ইয়াত মই অলপমান জলকীয়া গুড়ি দি দিছোঁ। আপোনালোকে পকা জলকীয়াও দিব পাৰে, মোৰ পকা জলকীয়া নাই, সেইকাৰণে মই দিয়া নাই। আপোনালোকে পকা জলকীয়া দিব, তেতিয়া বেছি ভাল হ'ব। আপোনালোকে পাছতো মিলাই দিব পাৰিব আৰু ৰ'দত দিব আচাৰখিনি, তেতিয়া বহুদিনলৈ ভাল হৈ থাকিব। আপোনালোকে সৰু ল'ৰা ছোৱালীক কিনা আচাৰ খুওৱাতকৈ ঘৰত বনাই খুৱাবচোন। ইয়াত তেতিয়া গুণাগুণখিনি অটুট থাকে, কিন্তু কিনা আচাৰ সেই গুণখিনি আমি নাপাওঁ। ঘৰত আমি ভাল তেল ইউজ কৰি ভাল ধৰণে বনাই ল'ৰা ছোৱালীক খুৱাব পাৰোঁ আৰু অপকাৰ নকৰে। এতিয়া মই অথনি ভাজি লোৱা মছলাখিনি গুড়ি কৰি লৈছিলোঁ, গুড়িখিনি মই এতিয়া ইয়াত দি দিম। এইখিনি প্ৰায় হৈ গৈছে। ইয়াত এতিয়া মই কেঁচা মিঠাতেল 1 কাপমান ঢালি দিম। এইখিনি আপোনালোকে দুদিনমান ৰ'দত দিব, ৰ'দত দি বটলত ভৰাই থ'ব। আচাৰখিনি ভাল হৈ থাকিবৰ কাৰণে মই 1 চামুচ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ নাই যদি আপোনালোকে টেঙাৰ ৰসো দিব পাৰে ইয়াত। এয়া জলফাই আচাৰ ৰেডি।